আমি যাব ওলাইছোঁ কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে। এয়া আমাৰ বিশু ড্ৰাইভাৰ মানে ৰাইডাৰ। এইটো হ'ল এণ্ট্ৰি। কি নান্দনিক দৃশ্য এয়া গোটেই আমাৰ ব্ৰহ্মপুত্ৰৰ। চাওক, উপভোগ কৰক আপোনালোকে সকলোৱে। কি ৱেডাৰ চাওক না, ইমান ধুনীয়া, ইমান মনোমোহা, মানে ভাষা নাই। মনোমোহা দৃশ্য। এইখিনিতো বাকী আছে, কাম আধৰুৱা হৈ আছে। সঁচাকৈ আমাৰ এই চৰকাৰখনে বহুত উন্নতি কৰিছে, বহুত ডেভেলপ কৰিছে আমাৰ অসমখন। এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ, আকৌ ৰিটাৰ্ণ হ'ম এইটো ৰাস্তাৰে। আপোনালোকে চাব পাৰিছে গাইজ, বেবী হৈয়ে আছে এতিয়াও। মানুহজনে ৰেইনকোট পিন্ধিছে, বেবীকৈ পেণ্ট পিন্ধিছে।